তো নমস্কাৰ বন্ধুসকল, কি খবৰ? তো আজি আপোনালোকক ক'ম, আপোনালোকে এভি প্লেয়াৰত একদম ঝাকাছ ৰোমেণ্টিক মানে ছেট ষ্টেটাছ বনাব পাৰিব। আপোনালোকে ইনষ্টাগ্ৰাম, স্নেক, ইউটিউব চবতে ফালি দিব পাৰিব। তো ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ভিডিঅ'টো অকণমান লম্বা হৈ যাব, যাতে শেষলৈকে চাই ভালদৰে বুজি পায়। তো আপোনালোকে পোনপ্ৰথমতে কি কৰিব, ডাটাটো অন কৰিব। তাৰপিছত আপোনালোকে ইউটিউবত যাব। ইউটিউবত গৈ একটাই কাম কৰিব, আপোনালোকে বেছি কাম কৰিব নালাগে, একটাই কাম কৰিব। এইটো কাম হৈ গ'ল, আপোনালোকে 312 টেক বুলি চাৰ্চ কৰিব ইউটিউবত। তাৰপিছত আপোনালোকে কি কৰিব, যিকোনো ভিডিঅ' এটা আপোনালোকে প্লে কৰিব পাৰে, শেষলৈকে ভিডিঅ'টো চাই ল'ব। তো আমাৰ ভিডিঅ'টো চালে অকণমান দিগদাৰ হৈ যাব, মই নিজে চালে। তো মোৰ একদম ডেছক্ৰিপশ্যনত থাকিব টেম্পলেট লিংক। তো আপোনালোকে ইয়াত ক্লিক কৰিব। ক্লিক কৰি পিনি আপোনালোকে কি কৰিব, একো কৰিব নালাগে, জাষ্ট ডাউনলোড কৰিব যিটো আছে আপোনালোকে ইয়াত। এইটো আপোনালোকে ডাউনলোড কৰিব। ডাউনলোড কৰিলে এইটো যিটো ইংলিছ হিন্দীৰ ওপৰতে এটা এই কোনটো কাটি দিব। তো আপোনালোকে এটা অপেন বুলি আহি যাব ডাউনলোড শেষ হ'লে। তো মোৰ অলৰেডি ডাউনলোড আছে আৰু কিনো আৰু নেট খৰচ কৰি থাকিম, বেছি মোৰ নাইও। তো 1.112 MB মানে GB গ'ল। তো আপোনালোকে ইয়াৰ পৰা অপেন কৰি ল'ব ডাইৰেক্ট। আপোনালোকে যদি টাচ কৰিলে এভি প্লেয়াৰ আপোনালোকে আহি যাব ডাইৰেক্ট। আৰু যদি এনেকৈ ক্লিক কৰি দিয়ে ডাইৰেক্ট এভি প্লেয়াৰত গুচি যাব। যদি ইয়াৰ পৰাও যদি অপেন কৰিবলৈ নোৱাৰে, তেতিয়া আপোনালোকে কি কৰিব, যদি ডাউনলোড কৰিলে ডাউনলোড ফাইলটো যাব, আপোনালোকে জাষ্ট ক্লিক কৰি দিব, ইয়াতো এভি প্লেয়াৰ বুলি এনেকৈ আহি যাব। যদি ইয়াৰ পৰাও যদি আপোনালোকে কৰিব নোৱাৰে, লাষ্ট একটাই এইটো ৰামবান মাৰিব লাগিব, সেইটো হৈ গ'ল এভি প্লেয়াৰ। তো আপোনালোকে ইয়াত কি কৰিব, লোড ফ্ৰম ফাইল, কুঠাৰ মাৰে, সাঁতুৰি মাৰে, যি মাৰে মাৰক, মুঠতে লোড কৰক ফাইলটো, মই একো নাজানো। তো আপোনালোকে ইয়াত এনেকৈ লৈ ল'ব। আপোনালোকে যোনটো লাগে তোনটোৱে লৈ ল'ব পাৰিব। তো আপোনালোকে ইয়াত লৈ ল'লে চালা কাট খাই গ'ল। তো আপোনালোকে কি কৰিব, গলতি से उधर निकल जाता है, कोई बात नहीं। তো আপোনালোকে ইউটিউব লোগো বা কাষ্টমাইজ PNG টেক্স বা আপোনালোকে যিকোনো মানে আপোনালোকে কাষ্টমাইজ ইউৰ মিংছত গৈ পেলাই আপোনালোকে ইয়াত গৈ পেলাই আপোনাৰ নিজৰ ফটোটো মানে বেলেগৰ মানে লগাব পাৰিব আৰু যাৰে মন যায় তাকে আৰু ভিডিঅ' বনাই ইমপ্ৰেছ কৰি থাকক। তাৰপিছত আপোনালোকে লোগোটো যিটো PNG টেক্স বুলি ওপৰত যিটো চিম্পল লাইফ আছে, এইটোৰ ওপৰত চিম্পল লাইফটো আপোনালোকে PNG বা পিক্সেল লেভেলত গৈ PNGটো বনাই ল'ব। য'তেই পাৰে আপোনাৰ মাটিত পাৰিলে সেইটোতো বনাই ল'ব, আপত্তি নাই, মুঠতে ইয়াত আহিব লাগে, বনাই ল'ব। তাৰপিছত কি কৰিব, বেছি ইয়াত খেলি মেলি নকৰিব। যদি আপোনালোকে খেলি মেলি কৰিব লাগে তো আপোনালোকে প্লাছ একেলত ক্লিক কৰিব। কিন্তু ইয়াত আপোনালোকে মানে যেনেকৈ যি মন যায় তাকে লগাব পাৰি। মোচন, ব্লাৰ, টেক্স, পাৰ্টিকেলছ মানে যি মন যায় তাকে লগাই দিয়ক, আপত্তি নাই মোৰ। না মোৰ একো আপত্তি নাই। যদি আপোনালোকে টেক্সট লগাব বিচাৰে, টেক্সত ক্লিক কৰিব। এতিয়া প্ৰিণ্টছত গৈ আপোনালোকে টাইটেলটো লৈ ল'ব। তো সেইটো মই ৰিমুভ কৰি দিছোঁ। ৰিমুভ কৰি আপোনালোকে আপোনালোকে যি কৰিব আছে আপোনালোকে চব ছেটিং কৰি ল'ব, কাষ্টমাইজ কৰি ল'ব। তাৰপিছত আপোনালোকে যিটো 3টা ওপৰত আছে আপোনালোকে আহি যাব। ইয়াৰ ওপৰত গৈ আপোনালোকে লাইব্ৰেৰীত যাব। তো লাইব্ৰেৰীত গৈ আপোনালোকে যোনটো গান ভাল লাগে সেইটো গান আপোনালোকে লৈ যাব। তো মোৰ এই ওপৰতে যিটো চিলেক্ট হৈ আছে সেইটোৱে ভাল লাগিছে, নহ'লে আচুৰ্য বৰপাত্ৰ এইটো লৈ ল'ব পাৰে। মই চাই লওঁ। সময় ৰৈ যা, বেছি নবনাওঁ, নহ'লে বেছিকৈ মৰম দি দিব ইউটিউবে, মানে কমিউনিটি ষ্ট্ৰাইক বা ক্লেইম দি দিব। ইমান মৰম মোক দৰকাৰ নাই, যিমানত আছে সিমানতে বহুত সুখী ধৰি লওক। তাৰপিছত আপোনালোকে কি কৰিব, এইটো যিটো ডাউনলোড নিচিনা জোঙা কাৰ চিনটো আছে ওপৰত একেবাৰে চুকত, আপোনালোকে কি কৰিব, ক্লিক কৰিব। ক্লিক কৰি পিনে আপোনালোকে হাইট ৱেইট আপোনালোকে এইখিনি মিলাই ল'ব। মই ডেছক্ৰিপশ্যনত দি দিম হাইট ৱেইট কেনেকৈ থাকে, আপোনালোকে তাৰপৰা ইয়াত মিলাই ল'ব। তাৰপিছত আপোনালোকে এক্সপৰ্ট কৰি দিব। মই চাউণ্ডটো কমাই লৈছোঁ, নহ'লে মৰম আহি যাব, গম পাইছে নহয়, মৰম বেছিকৈ দিয়ে আজিকালি। এক্সপৰ্ট কৰি ল'ব, বাছ এক্সপৰ্ট কৰি লৈ পিনে টাটা ঠিয়া ইমপ্ৰেছ কৰি থাকক। আৰু যদি আপোনালোকে কেনেকৈ মানে এভি প্লেয়াৰত টেম্পলেটটো বনাই তাৰপিছত ইনচাৰ্টত এডিট কৰিব বা টেক্সট লগাব বা কিছুমান ইফেক্ট লগাব পাৰে, যিখিনি এভি প্লেয়াৰত অকল আপোনালোকে বনাব, তাৰপিছত ইনচাৰ্টত এডিট কৰিব, তো কেনেকৈ কি কৰিব লাগে, যদি ভিডিঅ'টো লাগে তেনেকুৱা ধৰণৰ ভিডিঅ' লাগে তো মোক কমেণ্ট কৰি জনাব। আৰু মোৰ কি ভুল হৈছে ক'ব। তো ময়ো আগে পিছে শিকোৱা নাই বা ময়ো শিকাই আছোঁ, ময়ো নিজে শিকি আছোঁ। তো বছ ইমানে। হেপী দুৰ্গা পূজা। যদি ভাল লাগিল লাইক কমেণ্ট মানে বুঢ়া আঙুলিটো টিপি দিয়ক, উল্টাটো টিপি নিদিব। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে দুবাৰ ছাবস্ক্ৰাইব কৰক, আৰু ছাবস্ক্ৰাইব কৰি আছে যদি নালাইক কৰিব, যদি নাই কৰে তেতিয়া দুবাৰ ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। হেপী দুৰ্গা পূজা।